ইলেকশ্যনৰ কাৰণে বিজেপি দলে যুদ্ধমদেহী তেওঁলোকৰ যিটো অংশগ্ৰহণ কৰক, কৰাত আপত্তি নাই। কাৰণ মইতো ভাবোঁ যে কোকৰাঝাৰত BTC ইলেকশ্যনত কংগ্ৰেছৰ যুদ্ধমদেহী মনোভাৱ লৈ পেলাই খেলক, অখিল গগৈও খেলক, ৰাজ্যৰ দলো আহক। BPFও খুব শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব লাগে, দুৰ্বলভাৱে নহয়। এতিয়া BPFৰ কথাটো ঘুনুকঘানাককৈ শুনি আছে যে ক'ৰবাত বোলে ছিটটো চাৰেণ্ডাৰ কৰি দিব তেওঁলোকে, কোনোবা নেতা জিকিবৰ কাৰণে কোনোবা ছিট চাৰেণ্ডাৰ কৰি দিব। আৰু এতিয়া সুস্থ গণতন্ত্ৰ ইয়াতে আহে, কিন্তু কি হয় যে ভোট বিভাজনত ভোটটো বহুত দলৰ এটা প্ৰতিদ্বন্দ্বিতা হ'লে বহুত বিভাজিত হৈ যায়। তাতে ভোট জিকিবৰ কাৰণে ইমান ভোটৰ প্ৰয়োজন নহয়। আৰু UPPL এটা কেডাৰভিত্তিক দল, আৰু এটা সমষ্টিতে আজি ফেমিলি ছাৰ্ভে কৰোঁতে প্ৰায় মিনিমামত 20,000-ৰ পৰা 22,000 ভোটৰ অংক আহি গৈছে আমাৰ বহুতকেইটা ছিটত। তো এইবাৰ UPPL যে চৰকাৰ গঠন কৰিব, ইয়াত কোনো সন্দেহ নাই। নাম্বাৰ কিমান পাব মই ক'ব নোৱাৰোঁ, কিন্তু আমাৰ টাৰ্গেটটো হ'ল যে 20+ আৰু 25লৈকে যাব লাগে। আৰু তাৰে মাজত দুই এটা অলপমান হেৰফেৰ হ'লেও তো আমাৰ চিম্পল মেজিক নাম্বাৰটো UPPL পাব, ইয়াত কোনো সন্দেহ নাই। এইবাৰ কৰি আছে কি হ'ব? BTC কিয় দখল কৰিব লাগে? শাসন কৰক না, নিজৰ সমৰ্থন জনসমৰ্থন দখল কৰাটোতো বহিৰাগতই কৰে, তেওঁলোকেতো বহিৰাগত নহয়। আৰু এইটো নহয়, মানে BJPৰ ডিক্লেয়াৰ পলিচি হ'ল যে সীমিত ছিটত খেলিব, চব ছিটত নেখেলে। তাৰ পৰা কি ইংগিত বুজায় আপোনালোকে? 40টাৰ ছিটত নেখেলে, সীমিত ছিটত খেলিব, তাৰ পৰা ইংগিতটো কি? কিন্তু আমি 40টা ছিটত খেলিবলৈ গৈ আছোঁ।